নমস্কাৰ, মোৰ ইউটিউব চেনেল JK Manas ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলেজ সোনকালে ছুটি দিলে, তাতে মই ভাবিলোঁ বতৰটো আজি অলপ ফৰকাল, পুখুৰীত মাছকে ধৰোঁগৈ বুলি ভাবিছোঁ। তাকে ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু পুখুৰীত এতিয়া মাছ ধৰোঁগৈ বলক এতিয়া জালখন লৈ লওঁ, জালখন লৈ পিনি পুখুৰীত মাছটো ধৰি দিওঁগৈ। জালখন লৈ লওঁ, এখন জালখন ঠিকেই আছে নাই চাই লওঁ এবাৰ। জাল ঠিকে আছে বাৰু বৰ্তমান। পুখুৰী পাৰত খুলি চামগৈ এতিয়া। বলক মাছটো ধৰি আজি আপোনালোকক আমাৰ পুখুৰীটোও দেখুৱাই দিম, লগতে মাছো ধৰিম। পুখুৰীত বাৰু বিশেষ মাছ নাই, ইমান ডাঙৰ মাছ নাই, তথাপিও আছে আৰু তথাপিও ধৰোঁগৈচোন কি হয়। জালত আজি উঠে নে নুঠে, জাল ইমান ভালকৈ মাৰিব নাজানো, তথাপিও চেষ্টা কৰি চাওঁ। উঠিব লাগে। এইজনী হৈছে আমাৰ ছাগলী, পূৰা গৰমত ফোপাই আছে। এইটোৱে হৈছে আমাৰ পুখুৰীটো, ইয়াতে মাছ ধৰিম এতিয়া। আৰু জালখন এতিয়া মাৰিবলৈ লৈছোঁ। মই কেনেদৰে জাল মাৰোঁ আৰু বাকী বেলেগ ধৰণে বেলেগ নিয়মত মাৰে। মই কেনেকৈ জালখন লওঁ তাকে দেখুৱাই দিব বিচাৰিছোঁ। এনেকৈ লৈ এটা এনেকৈ হাতলৈ লৈ আনো। ৰ'ব অলপ ভালকৈ দেখুৱাই দিছোঁ। এটা হাত এনেকৈ ইয়াত দি দিওঁ, এটা তাৰপিছত এটা ইয়াত। এনেদৰে জালখন লওঁ। ইমান ভালকৈ জাল মাৰিব নাজানো, তথাপিও মাৰি চাওঁচোন কি হয়। তাকে ফুলে নে নুফুলে বা চেষ্টা সাধ্য একো মাৰি চাওঁ। মাৰিলোঁ। এতিয়া চলিছে বাৰু ঠিকে। মাছটো আহেনে নাহে চাওঁচোন বাৰু। লাহে লাহে টানি আছোঁ। আহিলে হয় আৰু 10টামান। মাছ নাহিবও পাৰে দেই, নাহিলে কাৰণ এই জেংডাল আছিলে, জেংডাল অঁতাই দিয়াৰ বাবে মাছটোৱে ভৰ খাই সেই জেগাৰ পৰা পলালে। কিন্তু মাছ নাহিলে, তথাপিও জালখন ধৰি লৈছোঁ। পাৰত উঠি যাওঁচোন কি হয়। মোৱা মাছ এটাও নাই নেকি দেই, কাৰণ দনিকণা এটাও নাইচোন প্ৰথম হোৱাত। আজি ভাগ্যই বেয়া নেকি। আৰু দেখা যাওক, ছেকেণ্ড খোৱা মাৰি চাওঁচোন কি হয়। প্ৰথম খোৱাতটো নাহিলে এটাও। এতিয়া এইকণত মাৰি চাওঁগৈচোন মাজত কি হয়। আছেনে নাই বা মাছ, এইখনতো নাইয়ে চাগে। ইয়াতো আছিলে, এখন দ, কাৰণ 5 ফুটমান দ এখন। প্ৰায় তাৰমানে 10 ফুটমান বহলকৈ এই ছাইডটোত অলপ 5 ফুট দ মান, 10 ফুট বহল 5 ফুট দ, অলপ দকৈ খান্দি থোৱা আছে। সেইখনতে মাছ ৰখি থাকে, কাৰণ এতিয়া লৰাই দিয়াৰ বাবে মাছটো গুচি গ'ল চাগে সিটো ছাইডে। আৰু জোপা টানি চাওঁচোন কি হয়।
এই পুখুৰীটো JCB এটা চাইডে দ আৰু এটা চাইডে বাম কেইখন আছে। এটা চাইড পূৰা 10 ফুটমান বহলকৈ আৰু 5 ফুট দকৈ খান্দি থোৱা আছে আৰু এটা চাইড বাম। মই যিটো ঠাইত থিয় হৈছোঁ এইখন বাম আৰু য'লৈ জালখন মাৰি পঠিয়াম সেয়া হৈছে দ। আৰু মাছ মোৰ মতে এইকণতে পৰিব লাগে, কাৰণ গৰা হয় অকণ, গৰাটোত থাকিব লাগে। আৰু জালখন মাৰি চাওঁচোন কি হয়। আৰু ঠিকে পৰিছে, মাছ আহে নে নাহে চাওঁচোন। উঠি গ'ল এইবাৰ মাল, এয়া জঁপিয়াই আছে দেখিছে নহয়। আৰু দেখুৱাই দিছোঁ, এয়া ভৰালেই বাল্টিঙত কেইটামান। এয়া নাজানোকে উঠি গ'ল আৰু এইবাৰ অলপ ফুটিলে আৰু জালখন। আমাৰ 5টা মানুহৰ কাৰণে ধৰিছোঁ বিচাৰিছোঁ আপোনালোকক। এয়া আজি ধৰিলোঁ, আহিব পাৰিলে খাবলৈ এসাঁজ। আজি আহিব দেই, কাইলৈ নাথাকিবগৈ আৰু যদি আহে জনাব। আৰু এয়া জাল ৰাখিলেও ইমানতে টেং পেলালোঁ আৰু এয়া মাছ ধৰা